মহাকুম্ভ মেলাত ভাইৰেল হৈ পৰা নীলা চকুৰ মনালিসা ভোছলে এতিয়াও আছে সংবাদ শীৰ্ষ। মনালিসাৰ বয়স কিমান জানেনে? শুনিলে চমকি উঠিব আপুনি। আজি আমি কম কুম্ভ মেলাৰ ভাইৰেল গাৰ্লৰ কাহিনী। সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। তেওঁ কয় যে মেলালৈ অহা লোকসকলে তেওঁৰ ওচৰলৈ আহি তেওঁৰ সৌন্দৰ্যৰ ভিডিঅ' লৈছে, আনহাতে কোনেও তেওঁৰ মালা ক্ৰয় নকৰে। মহাকুম্ভ মেলাত ভাইৰেল হৈ পৰা নীলা চকুৰ মনালিসা ভোছলে এতিয়াও আছে সংবাদ শীৰ্ষ। তেওঁৰ বিষয়ে চৰ্চাৰ কোনো অন্ত নাই। প্ৰায় প্ৰতিদিনেই মনালিসাৰ জীৱনৰ বিষয়ে নতুন তথ্য পোহৰলৈ আহিছে। মনালিসাৰ ঘৰৰ পৰা পৰিয়াললৈকে সকলো কথা জানিবলৈ যান নেটিজনসকলৰ কৌতূহলৰ কোনো অন্ত নাই। শেহতীয়াকৈ মহাকুম্ভত ভাইৰেল হৈ পৰা মধ্যপ্ৰদেশৰ এই ছোৱালীজনীৰ বিষয়ে বিভিন্ন উৎসৰ পৰা এটাৰ পাছত এটাকৈ তথ্য পোহৰলৈ আহিছে, যিসমূহ তথ্যই আচৰিত কৰি তুলিছে সকলোকে। এতিয়া মনালিসাই শেহতীয়াকৈ তেওঁৰ প্ৰেমিকৰ বিষয়ে আন এটা কথা প্ৰকাশ কৰিছে। তেনে এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সম্প্ৰতি। দৰাচলতে মহাকুম্ভ মেলাত মনালিসা নামৰ এগৰাকী যুৱতী ভাইৰেল হৈ আছে। প্ৰতিদিনে কিছুমান ভিডিঅ' প্ৰকাশ পাই আছে মনালিসাৰ। শেহতীয়াকৈ সাংবাদিকে মনালিসাৰ বিষয়ে সোধা পোছা কৰিবলৈ চেষ্টা কৰিছিল। তাত মনালিসাই তেওঁৰ প্ৰেমিকৰ বিষয়ে কিছু তথ্য ভাগ বতৰা কৰিছে। মনালিসাই কৈছিল যে তেওঁ মধ্যপ্ৰদেশৰ মহেশ্বৰ চহৰৰ বাসিন্দা। তেওঁ যোৱা 15 দিন ধৰি ইয়াতে আছে, কিন্তু কোনোবাই তেওঁৰ অজ্ঞাতে গোপনে তেওঁক চিত্ৰগ্ৰহণ কৰিছে, যিটো ভাইৰেল হৈ পৰিছে। মনালিসাই মহাকুম্ভ মেলাত মালা বিক্ৰী কৰি আহিছে, কিন্তু তেওঁ কয় যে মেলালৈ অহা লোকসকলে তেওঁৰ ওচৰলৈ আহি তেওঁৰ সৌন্দৰ্যৰ ভিডিঅ' লৈ থাকে, আনহাতে কোনেও তেওঁৰ মালা ক্ৰয় নকৰে। আপুনি জানি আচৰিত হ'ব যে মহাকুম্ভ মেলাৰ সময়ত মনালিসাৰ মালা 11,000 টকালৈকে বিক্ৰী হৈছে। মনালিসাৰ প্ৰেমিক কোন? এটা সাক্ষাৎকাৰত মনালিসাই তেওঁৰ প্ৰেমিকৰ বিষয়েও প্ৰকাশ কৰিছে। তেওঁ কয় যে তেওঁৰ কোনো প্ৰেমিক নাই, কিন্তু তেওঁৰ দুজন ভাল বন্ধু আছে। মনালিসাৰ বয়স কিমান? এজনী অতি সাধাৰণ ছোৱালী মহাকুম্ভ মেলালৈ আহিছিল আৰু ৰাতিটোৰ ভিতৰতে এগৰাকী চেলিব্ৰিটি হৈ পৰিছিল। আপুনি জানি আচৰিত হ'ব যে এই যুৱতীগৰাকীৰ বয়স মাত্ৰ 16 বছৰ। মনালিসাৰ ভিডিঅ' এতিয়াও সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। মেলালৈ অহা লোকসকলৰ নেটিজেনসকলে কুম্ভৰ মালা বিক্ৰী কৰা এই ছোৱালীজনীৰ হাঁহিত আকৰ্ষিত হৈছে। মনালিসা ভাইৰেল হোৱাৰ বাবে সমস্যাত পৰিছে। প্ৰথমতে মনালিসাই ভিৰ এৰাই চলিবলৈ চেষ্টা কৰিছে, কিন্তু শেষত ছোৱালীজনীয়ে মেলা এৰিবলৈ সিদ্ধান্ত লৈছে, কিয়নো তেওঁৰ ব্যৱসায় ভালদৰে চলা নাছিল। তেওঁ কৈছিল যে তেওঁ এমাহ মেলাত থকা আৰু মালা বিক্ৰী কৰা কথা চিন্তা কৰি মেলালৈ আহিছিল। কিন্তু এতিয়া ভাইৰেল গাৰ্ল মনালিসাই মহাকুম্ভ মেলাৰ পৰা ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছিল।